हेलो फ्रेंड्स, आज मैं आपनालोकर बारे লৈ আহিছো অন্য এটি ৰেচিপি। আজি মই লৈ আহিছো আপোনালোকে সকলোৱে খাই ভাল পোৱা চাটনি। চাটনি হয়তো আপোনালোকে সকলোৱে খাইছে বা খাই পাইছে, কিন্তু মই কিদৰেনো চাটনি বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব। আজি মই বনাম বুট, পুদিনা, মচুন্দৰী, নৰসিংহৰ চাটনি। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটোলৈ গৈ অল বাটনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নটিফিকেশ্যনবিলাক মোৰ প্ৰথমে পাই থাকে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বলক ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। চব্জিৰ লগত যদি চাটনি পাই যায় কেনেকুৱা ভাল লাগিব নহয় জানো। চাটনি সকলোৱে খাই ভাল পায়। বলক চাটনি বনাবলৈ সামগ্ৰীবিলাক লৈ লওঁ। প্ৰথমে মই লৈছোঁ বুট, নৰসিংহ, মচুন্দৰী, পুদিনা, কেঁচা জলকীয়া, ৰচুন, আদা আৰু টেঙাৰ কাৰণে জলফাই লৈছোঁ। আপোনালোকে যদি জলফাই নাই তেতিয়াহ'লে তেতেলী বা নেমু টেঙা ব্যৱহাৰ কৰিব পাৰে। এইবিলাক পাতৰ মই অলপমান উপকাৰিতা কৈ দিছোঁ। মচুন্দৰী পাতত বহু পৰিমাণে ভিটামিন এ আৰু কেলছিয়াম আছে। পুদিনা পাতত বহু ধৰণৰ উপকাৰিতা আছে, যেনে ধৰক যিকোনো বিষ, গাঁঠি বিষ, মুচুকা খোৱা আদি পুদিনা পিহি যদি প্ৰলেপ দিয়া হয় তেতিয়াহ'লে বহুতখিনি আৰাম পোৱা যায়। নৰসিংহ পাতত বহুমূত্ৰ ৰোগী আৰু বৃক্ক ৰোগৰ বাবে উপকাৰিতা। নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু এইবিলাক পাত পেটৰ অসুখৰ বাবেও বহুত ভাল। এতিয়া আপোনালোকে মিক্সি বাতিটোত এপদ এপদকৈ দি যাব। প্ৰথমে বুট, পুদিনা, নৰসিংহ, মচুন্দৰী, জলকীয়া, জলফাই আদি সকলোবোৰ আপোনালোকে একেলগে দি দিব। এতিয়া মিক্সি বাতি ঢাকনখন লগাই মিক্সি চলাই ল'ব। আপোনালোকৰ যদি ঘৰত মিক্সি নাই তেতিয়াহ'লে আপোনালোকে পটাটো পিচিব পাৰে। এয়া চাওক, মোৰ চাটনি পিছা হৈ গৈছে। তাৰপিছত মই বাতিত উলিয়াই লৈছোঁ। আপোনালোকে এনেদৰে কম সময়ৰ ভিতৰতে বনাব পাৰে। এনেদৰে আপোনালোকে বনাই খাই চাব। খাই কেনে পালে মোলৈ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাটনিখিনি নমোৱাৰ পিছত কিন্তু নিমখ দিবলৈ একেবাৰে নাপাহৰিব। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মোৰ চাটনি ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। অন্য এটা ৰেচিপি লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ, জয় আই অসম।